ভালে আছে নে আজি সৰুকে এটা ভিডিঅ' প্ৰস্তুত কৰিলো আপোনালোকৰ কাৰণে যে বহুত গ্ৰাহকে গম নাপায় বা ভাবি থাকে যে এখন আমাৰ লোকেল মানে হাতৰ শালত বোৱা মানে মানুহবিলাক খুব কনফিউজ হৈ যায় যে হাতৰ শালত বোৱা গামোচা বুলি ক'লে আমি ক'ত পাম এতিয়া কাৰণ আগন্তুক বিয়া আহি আছে মান ধৰিবলৈ হয় বা কাৰোবাক স্পেশালি গিফ্ট দিবৰ কাৰণে এখন আমাৰ অৰিজিনেল থলুৱা মানে আজিকালি মেচিন মেড গামোচা ওলাই যায় থলুৱা নিচিনা কি হৈ যায় সো থলুৱা এখন গামোচা লাগে যদি আপুনি যোৰহাটৰ জোৰণ চিল্ক হাউচত আহিব লাগিব এখন দেখিছেনে গামোচাখন মই কান্ধত লৈ আছো এটো সাইজটো বুজাবৰ কাৰণে কান্ধত লৈ আছো এইবিলাক আমাৰ নৰমাল গামোচা হয় আৰু এইবিলাক গামোচা কোনো উভিংখাল বা কোনো তাঁতিশালত বোৱা নহয় একচুয়ালি এইখিনি একদম আমাৰ লোকেল একদম হাতৰ শালত বোৱা থলুৱা বোৱনী আমাৰ গাঁৱৰ থলুৱা বোৱনী হাতৰ শালত বোৱা একদম পকুৱা খুটাৰ গামোচা হয় আপুনি ওয়ান সাইড লাগে টু সাইড লাগে দুটা গামোচা अवेलेबल হ'ব আৰু এটা কথা কওঁ যদি আপোনাক বুৱা চেলেং লাগে যেটা হাতৰ শালত বোৱা একদম বিশুদ্ধ বুৱা চেলেং যেটো মাৰ্কেটত পটককে পাবলৈ দিগদাৰ হয় এটো আপোনালোকে জৰণ সিল্ক হাউচত আহিলে পাব এই গামোচা দেখালো এখিনি আপোনাৰ দেখিছেনে খুব ধুনীয়া একদম থলুৱা শিপিনীৰ কাৰণ এনেকুৱা গামোচা সাধাৰণতে আজিকালি দেখিবলৈ মাৰ্কেটত নোপোৱাই হৈ গ'ল সব মানে মেচিন মেড টাইপৰ গামোচা হৈ গ'ল আৰু আজিকালি কিছুমান জেকেট টাইপৰ শাল ওলাইছে যিবিলাক 50% আপুনি মেচিন মেড মানে হ্যান্ডলুম বুলি ক'ব পাৰি 50% পাৱাৰলুম বুলি ক'ব পাৰি কিন্তু আমাৰ এনেকুৱা থলুৱা যিখিনি আপোনাৰ হাতৰ শালত মাকু মাৰি বোৱা গামোচা একদম মাৰ্কেটত পাবলৈ সো আমি কিছুমান গাঁৱৰ আমি কিছুমান কন্টেক্ট কৰি থলুৱা বোৱনীখিনিৰ লগত যোগাযোগ হয় তেওঁলোকেও চলিব পাৰিব যাতে আমাৰ পৰা তেখেতলোকৰ পৰা দুখন গামোচা আনিলে তেখেতলোকও স্বনিৰ্ভৰশীল হ'ব পাৰে কাৰণ যিবিলাক আমি শালৰ পৰা আনো তেওঁলোকৰ বহুত বোৱনী বা গাঁৱৰ দুই এজন মানুহ তেনেকে বৈ মেলি চলি আছে সো আমি তেনেকাৰ পৰা কিছুমান ধুনীয়া গামোচা ফ্ৰেছ গামোচা কালেকচন কৰি আনিছো চকচোন কিমান ধুনীয়া গামোচা আপোনাৰ বিবাহৰ বিশেষ দিনটোত কাৰোবাক গিফ্ট দিবৰ কাৰণে বা আপোনালোকৰ ধৰ্মীয় অনুষ্ঠান সভা সমিতি আজিকালি সভা সমিতিটো চৰকাৰেটো বিশেষ স্ট্ৰিক্টলি কৈ দিয়া হৈছে যে আমাৰ হাতৰ শালত বোৱা গামোচাই ব্যৱহাৰ কৰিব লাগে সো হেকাৰণে আপোনালোকে এনেকুৱা গামোচা লাগিলে একদম মনৰ পছন্দ এখন ধুনীয়া গামোচা লাগিলে যোৰহাটৰ ওলবালিবাদ স্থিত জোৰণ সিল্ক হাউচলৈ আহক এখন গামোচা খুব ধুনীয়া কটনৰ পকুৱা খুটা গামোচা আপুনি ভাল পাব তো ভিডিওটো বেছি দীঘলীয়া নকওঁ আজি কেৱল মই গামোচা এখন দেখাবৰ কাৰণে ভিডিওটো বনালো আৰু লগতে কৈ থওঁ যে আপোনালোকে পাটৰ গামোচা সাধাৰণতে দিয়া হয় টছৰ গামোচা আছে আমাৰ লগত মুগাৰ গামোচা আছে তাৰ লগতে যদি এখন বুৱা গামোচা দৰাজনক আপুনি বিয়া হ'বলগীয়া দৰাজনক সখীজনক কাৰোবাক দিব বুলি ভাবে আপোনালোকে জোৰণ সিল্ক হাউচৰ লগত যোগাযোগ কৰিব আমি হাতৰ শালত বোৱা কটনৰ পকুৱা খুটা গামোচা আমাৰ দৰা বৰণৰ কাৰণেও আমাৰ ওচৰত আছে সকলো বস্তু পাব আহিব বুলি আশা ৰাখিলো ধন্যবাদ